फ्रेंड्स समृद्धास ब्लगले आपनालोকক पुनरबार स्वागतम जनाइছো। আজি ৰাতিপুৱাই ব্লগটো ষ্টাৰ্ট কৰিছো আৰু 3 দিন মানৰ পৰা ওয়াৰ্কআউট কৰিবলৈ লৈছো, এক্সাৰসাইজ আৰু বহুত নিজকে শকত ফিল কৰিবলৈ লৈছো। হাত চাত পেট বহুত বাঢ়ি গৈছে, সেইকাৰণে ভাবিছো ওয়াৰ্কআউট কৰো, নহলেতো আৰু মোটি হৈ যাম। সেইকাৰণে ভাবিছো আৰু সেইকাৰণে কৰি আছো। আপোনালোকক ভাবিছো তাকে শেয়াৰ কৰো কেনেকেনো মই কৰিছো, আৰু যদি কিবা ভুল বাতি হ'ব পাৰে ময়ো সেয়া ইউটিউবৰ পৰা বা পতঞ্জলি ৰামদেৱৰ পৰা ফলো কৰিয়ে কৰিছো চাই আৰু গতিকে মইতো বেলেগে ট্ৰেইন কৰি কৰা নাই ন, চাই পেলাই কৰিছো। সেইকাৰণে সেয়া অলপ চলপকৈ কৰিছো আৰু প্ৰথমতে চিম্পলখিনিয়ে আৰম্ভ কৰিছো, ফ্ৰী হেণ্ড এক্সাৰসাইজ। আৰু প্ৰথমতে সদায় ফ্ৰী হেণ্ড এক্সাৰসাইজে কৰিব লাগে, কাৰণ প্ৰথমতে টাফখিনি কৰিলে বডিটো বহুত পেইন হয় লাহে আৰু ৰাতিৰে বহুত পেইন হৈ যায় বডি। সেইকাৰণে মানে প্ৰথমতে 10-15 দিন ফ্ৰী হেণ্ড এক্সাৰসাইজ কৰিব লাগে, তাৰপিছতে টাফখিনি কৰিব লাগে। সেইকাৰণে ফ্ৰী হেণ্ড এক্সাৰসাইজে ট্ৰাই কৰিছো। আজি মোৰ 3rd ডে হয়, সেইকাৰণে এইটো ফ্ৰী হেণ্ড এক্সাৰসাইজে আপোনালোকক তাকে দেখাইছো, কেনেকুৱা পালে জনাব। ওয়ার্কআউট করা আজিৰ কাৰণে হৈ গৈছে মোৰ। এতিয়া গা চা ধুই ভালকৈ ভাত পানী বনাই লওঁগে। ভাত আজি চিম্পলে বনোৱা হ'ব চাগে, এইকেইদিন বহুত ৰিচকৈ খাই থকা হৈছে, সেইকাৰণে অকণমান চিম্পল খাম বুলি ভাবিছোঁ। আৰু বেছিকৈ ৰিচ বা অইলি খালে মুখত পিম্পলছো হয়, গুটি চুটি হয়। মোৰ বাৰু এতিয়ালৈকে ভগৱানে কৰা হোৱা নাই, হ'লেও মানে হ'বলৈ চান্স থাকে ন, সেইকাৰণে ভাবিছোঁ এতিয়া চিম্পল মছলা নিদিয়া চিম্পল খাম বুলি ভাবিছোঁ আজি। সেইকাৰণে আপোনালোকক ৰেচিপি শ্বেয়াৰ নকৰোঁ। আৰু ঠিক আছে, আবেলিকে ৰেচিপি এটা দেখাম, স্নেক্সৰ ৰেচিপি। আপোনালোকে ভিডিঅ'টো চাই থাকিব। অথনি ভাত পানী খাই অলপ সময় শুনো মই, এতিয়া বাজিছে 5:30 আৰু মই চাহ খাবৰ সময় যিহেতুকে হৈ গৈছে, এতিয়া মই মালপোৱা বনাব খুজিছোঁ। আপোনালোকক কৈছিলোঁ স্নেক্সৰ এটা ৰেচিপি দিম বুলি, আৰু মালপোৱাটো এটা বেলেগ এটা ধৰণে বনাম আজি। আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকিব। এইটো বাটিৰে 4 ভাগৰ 3 ভাগ ময়দা লৈছোঁ আৰু অলপকৈ বেলেগ এটা বাটিত বাকি লৈছোঁ ময়দাখিনি সানিবৰ সুবিধাৰ কাৰণে। এইটো বাটিৰে 4 ভাগৰ 1 ভাগ চুজি লৈছোঁ আৰু চুজিখিনিও একেধৰণে বাটিত ভালকৈ বাকি লৈছোঁ।
একেধৰণে 4 ভাগৰ এভাগ চেনি লৈছোঁ, গোটা চেনি, আকৌ বাকী লৈছোঁ বাতিটোত একেধৰণেই। একেধৰণেই 4 ভাগৰ এভাগ গাখীৰ লৈছোঁ, আমুল তাজা গাখীৰ, আৰু বাতিটোত অলপ অলপকৈ বাকী লৈছোঁ। এতিয়া এইটো বেকিং পাউডাৰ ব্যৱহাৰ কৰিম আৰু চামুচখনৰ এচিকুটমান মানে অলপমান বেকিং পাউডাৰ লৈ ইয়াত ভালকৈ এড কৰি ভালকৈ মিক্স কৰি ল'ম। বেটাৰটো এনেকৈ মিক্স কৰি ল'ব আৰু পানী অলপ দি মিক্স কৰি ল'ব পাৰে গাখীৰতকৈও। মই মিক্স কৰোঁতে অলপমান পানীও ব্যৱহাৰ কৰিছোঁ। ৰিফাইন তেল অকণমান দি কেৰাহীখন গৰম হ'বলৈ দিছোঁ আৰু এয়া বেটাৰটো আকৌ এবাৰ ভালকৈ সানি লৈছোঁ, যিহেতুকে মই 30 মিনিটৰ কাৰণে থৈ দিছিলোঁ বেটাৰটো অথনি ৰেডি কৰি। ৰিফাইন তেলখিনি গৰম হৈছে ইতিমধ্যে। এতিয়া অলপ অলপকৈ বেটাৰটোৰ পৰা লৈ হেতাখনেৰে এনেকৈ কেৰাহীত দি গৈছোঁ আৰু অলপ অলপকৈ ধুনীয়াকৈ ফুলি উঠিছে। এয়া চাওক আপোনালোকে ইমান ধুনীয়াকৈ ফুলি উঠিছে। এটা ছাইড হৈ যোৱাৰ পিছত আনটো ছাইড এনেকৈ লুটিয়াই দিব, মই লুটিওৱাৰ দৰে, আৰু বেছি দেৰি ৰাখি নথ'ব, জ্বলি যাব পাৰে। আৰু গেছটো মিডিয়াম বা ল' ফ্লেমত ৰাখিব এবাৰ ভালকৈ তেলখিনি গৰম হোৱাৰ পিছত। মালপোৱাটো হৈয়ে গৈছে, এতিয়া উলিয়াই দিছোঁ। চাওকচোন কিমান ধুনীয়াকৈ ফুলি উঠিছে। একেটা ধৰণে প্ৰতিটো মালপোৱা বনাই গ'লোঁ। এয়া চাওক প্ৰতিটো মালপোৱাই বৰ ধুনীয়াকৈ ফুলিছে। কাৰণটো হৈছে মই বেটাৰটো বনোৱাৰ পিছত 30 মিনিটৰ কাৰণে থৈ দিছিলোঁ বেটাৰটো, সেইকাৰণে ধুনীয়াকৈ ফুলিছে। আপোনালোকেও বেটাৰটো বনাই 30 মিনিটৰ কাৰণে বা কমেও 20 মিনিটৰ কাৰণে থৈ দিব, তেতিয়াহে ধুনীয়াকৈ ফুলিবলৈ মালপোৱাটো পাব। এতিয়া এটা চচপেনত চেনি আৰু পানী গৰম কৰিছোঁ চুগাৰ চিৰাপটো বনাবৰ কাৰণে। চুগাৰ চিৰাপ ৰেডি হৈ গৈছে, মালপোৱাটো ৰেডি হৈ গৈছে। মালপোৱাকেইটা ৰেডি হৈ গৈছে, চাওকচোন কিমান ধুনীয়া হৈছে। প্ৰতিটো মালপোৱাই ধুনীয়াকৈ ফুলি ফুলি উঠিছে। মালপোৱা আৰু চাহ খোৱা হৈ গৈছে মোৰ। খাই খুবেই ভাল লাগিলে আৰু ইমান ধুনীয়াকৈ ফুলি ফুলি উঠিলে মালপোৱাকেইটা, আৰু খাবলৈও বহুত টেষ্টি হৈছিলে। আৰু আপোনালোকে যদি ভাল লাগিছে ৰেচিপিটো তেতিয়াহ'লে এবাৰ আপোনালোকেও ট্ৰাই কৰি চাব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ, বেছি দীঘল কৰি নাথাকোঁ। আৰু যদিহে মোৰ ব্লগটো চাই আজি ভাল পালে তেন্তে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি আপোনালোক মোৰ চেনেলত নতুন হয় তেন্তে ওচৰতে থকা বেল আইকনটো ক্লিক কৰি অল কৰি ল'ব, যাতে আহিবলগীয়া নটিফিকেশ্যনসমূহ আপোনালোকে পাই থাকে।